হাই গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৱেলকাম টু মাই চেনেল। আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বাটাৰ পনীৰ মছলা ৰেচিপি বনাই দেখুৱাম। কেনেকৈনো বনাই, কি কিনো বস্তু প্ৰয়োজন হয়, আৰু এইটো ৰেচিপি খুব সহজতে ৰেষ্টুৰেণ্ট ষ্টাইলত ঘৰতে বনাব পাৰি। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই পনীৰ বনাবলৈ পনীৰ লৈছোঁ, কাজু বাদাম 19টা বা 20টা লৈছোঁ, আৰু এয়া ধনিয়া লৈছোঁ, এয়া পিঁয়াজ কাটি লৈছোঁ মই এনেদৰে, নহৰু আদা লৈছোঁ, বিলাহী লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ, আৰু গৰম মছলা লৈছোঁ, আৰু বাটাৰ পনীৰ বনাম যিহেতু এয়া বাটাৰ লৈছোঁ, আৰু এয়া হালধি, ৰঙা জলকীয়া গুড়ি, আৰু এয়া জিৰা গুড়া লৈছোঁ। এয়া এখন কেৰাহী মই গৰম হ'বলৈ দি ল'লোঁ। ইয়াতে মই এতিয়া বাটাৰ 1 চামুচ দিম। ইয়াতে মই এতিয়া শুকান জলকীয়া এটা দি দিছোঁ, আৰু ইয়াতে মই এতিয়া গৰম মছলা লৈছিলোঁ যে সেইখিনিও দি দিছোঁ। এইখিনি মই এবাৰ লৰাই লৈছোঁ, আৰু ইয়াতে মই যোনখিনি পিঁয়াজ, বিলাহী, আদা, নহৰু কাটি ৰাখিছিলোঁ সেইখিনিও এয়া মই 1 মিনিট দি দিছোঁ। 1 মিনিটৰ কাৰণে ভাজি ল'ম। আৰু ইয়াতে মই এতিয়া কাজু বাদামখিনিও দি দিছোঁ। এয়া মই প্ৰায় 1 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই এয়া মিক্সিত ভালদৰে পিচি ল'ম। এতিয়া মই একেখন কেৰাহীতে আকৌ বাটাৰ দি দিছোঁ। কেৰাহীখন মই ধোৱা নাই যিহেতু মই বাটাৰেই দিছিলোঁ। এতিয়া ইয়াতে মই যোনখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টখিনি মই দি দিছোঁ। এইখিনি মই প্ৰায় 1-2 মিনিটমান ভাজি ল'ম ভালদৰে। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু হালধি দিছোঁ, জিৰা গুড়া 1 চামুচ দিছোঁ, আৰু ইয়াতে মই এতিয়া ৰেড চিলি সৰু চামুচেৰে 1 চামুচ দিছোঁ। এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত মই ইয়াতে ক্ৰীম যোগ কৰি দিছোঁ। এতিয়া মই ইয়াতে পানী যোগ কৰিম। আপোনালোকে যিমান ডাঠ কৰিব বিচাৰে সেইমতে আপোনালোকে পানী যোগ কৰিব। ইয়াতে মই এতিয়া পনীৰখিনি দি দিম, আৰু এতিয়া মই ভালদৰে উতলিবলৈ দিম। এয়া প্ৰায় হৈ গৈছে। ইয়াতে মই এতিয়া 1 চামুচ বাটাৰ, যিহেতু বাটাৰ মছলা পনীৰ ৰেচিপি, আৰু ইয়াতে মই এতিয়া ধনিয়া অলপমান দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই গেছৰ ফ্লেমটো অফ কৰি দিম। এই বাটাৰ পনীৰ মছলা ৰেচিপিটো খাবলৈ বহুতেই বেছি সোৱাদ লগা হৈছিল, আৰু আপোনালোকে যদি ঘৰতে বনাব বিচাৰে তেতিয়াহ'লে এবাৰ বনাই ট্ৰাই কৰি চাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকক আকৌ নেক্সট ব্লগৰ সৈতে লগ পাম।